Welcome back to our YouTube blog. আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু থাম্বনেইলখন দেখিছে কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। আমাৰ ওচৰতে মেলা লগাইছে আৰু কালিৰ পৰা আৰম্ভ হৈছে হ'বলা। ভাবিলোঁ অলপমান ওলাই যাওঁ আৰু সেইফালেকে একো নিকিনোগে, কিন্তু এনেই চাবলৈহে যাম অলপ কেনেধৰণৰনো হৈছে। সেইকাৰণে ভাবিলোঁ আৰু দেহাই মানে উৎপাত লগাইছে, যিটো মানে ওচৰতে হৈছে ন, গান চান বাজি আছে আৰু চাবলৈ যাওঁ উৎপাত লগাই আছে। আৰু সৰু বা ছোৱালীজনী, সৰু বা আৰু দেহা মই আমি পাঁচটাই যাম। সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টা কৰি দেখুৱাওঁ কেনেধৰণৰনো হৈছে। সেইকাৰণে সকলোৱে চাই থাকিব কেনেধৰণৰ কি হয়, সকলোখিনি দেখুৱাবলৈ সকলোখিনি নোৱাৰিলে অলপ চলপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু। তেতিয়াহ'লে ব'লক আপোনালোকেও মোৰ লগতে মোৰ ভিডিঅ'টো যোগেদি ভিডিঅ'টো চাই থাকক। মজা লাগিছে। এতিয়া আমি আহি গ'লো, আহি দেখিছে ৰাস্তাটো কিমান গাড়ী ভিৰ আৰু এইফালে ৰেষ্টুৰেণ্টবিলাক ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইফালে চাইডতে এখন আছে, ইমান ধুনীয়াকৈ লাইটিং কৰিছে ন, দেখিবলৈ খুব ভাল লাগিছে। আৰু গাড়ী মটৰ যি ভিৰ নহয়, পাৰ হ'বলৈ মানে নোৱাৰি, বহুত সময় লাগে। আৰু আজিকালি দুৰ্ঘটনাবিলাক যেনেকৈ হৈছে, মানে গাড়ীলৈ ভয়ে লগা হৈছে। আৰু তথাপিও আমাৰ ল'ৰাটোকো চবকে দেখুৱাই দিওঁ কোন কোন আহিছে। আৰু কেমেৰাটো মানে লাইট চাইটবিলাক ইমান নাই যে, সেইকাৰণে আন্ধাৰ আন্ধাৰ আহিছে। আৰু এইফালে আমাৰ সৰু বা ছোৱালীজনী, সৰুজনী, আকৌ এইফালে সৰু বা ডাঙৰজনী ছোৱালী, আকৌ আমাৰ দেহাকো দেখুৱাই দিছোঁ। আৰু আমি পাঁচটা আহিছোঁ, খালি মই বেক কেমেৰাই কৰিলোঁ দেখি মোৰ মুখখন নেদেখালে, আৰু মোৰ মুখখনটো দেখিলেই বাৰু প্ৰথমতে। এইফালে আহি আছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ লাইট আছে। আৰু আমাৰ ওচৰৰ পৰা অকণমানহে, আৰু সেইকাৰণে খোজকাঢ়িয়ে যাম, গাড়ী চাড়ী নালাগে বাৰু যাবলৈ। সেইকাৰণে গৈ আছোঁ আৰু চাই থাকক সকলোৱে। আৰু ফাইনেলি আমি মেলা পাই গ'লোহি। দেখিছে নহয় কেনেকৈ আছে, লাইটবিলাকে আঁতৰৰ পৰাই জিলিকিছে। আমি প্ৰথম সোমাই লৈছোঁ গেটৰ পৰা। আৰু এইফালে দোকানবিলাক দেখিছেনে, চব লটাৰী খেলহে মানে বেছি বহিছে। মানে মই যিমান দোকান দেখিলোঁ তাৰ ভিতৰত লটাৰীবিলাকহে বেছি। আৰু আছে মজা মজা, আৰু চাই থাকক সকলোৱে। পইচা মানে 20 টকা 20 টকীয়া টিকেট হ'বলা। 20 টকা দিলে তাত নম্বৰ লাগিলে তাতে পইচা পাব, 1000, 1200 যেনেকুৱা মানে। আচলতে এইবিলাক মিছাৰ খেল, 100টাৰ ভিতৰত এটা থাকিব এনেকুৱা। এই পূৰা মানুহেও খেলিছে চাগে। আৰু এইফালে দেখিছেনে দোকান চোকান মানে অলপ বহিবলৈ আছে, খালী খালী হৈয়ে আছে। আৰু মানে কি হ'ল, আজি প্ৰথম মানে আজি হৈছে, সেইকাৰণে ইমান মানে হেৰি হোৱা নাই আৰু ৰেডি কৰি আছে, যা যোগাৰ কৰি আছে মানে বনাবৰ কাৰণে। আকৌ এইফালে হৈছে এখন ট্ৰেইন, চকৰি, আৰু মেলাত আৰু চকৰি নাথাকিলে কেনেকৈ হ'ব, নহয়। সেইকাৰণে চকৰি, ট্ৰেইন, আকৌ চিচু এখন এনেকৈ মানে হেৰি কৰিলে আৰু বনাইছে। আৰু এইফালে আগতো গাড়ী চাড়ী এনেকৈ ঘূৰা তেনেকৈ আছে। আৰু আমি আহি আছোঁ আৰু ঠাণ্ডা যিহেতু পূৰা কুঁৱলী পৰিছে নহয়, একেবাৰে চৰ্দি তৰ্দি লাগে নেকি তাৰো ঠিক নাই। দেখিছেনে পূৰা সজাই আছে। আৰু মানে সিফালে দোকান বহিব পেলাই বনাই ৰাখিছে, কিন্তু বস্তু চস্তু অনা নাই। আৰু আমাৰ আকৌ দেহাক উঠিবলৈ লাগে এনেকুৱা গাড়ীত, তাৰপিছত এনেকুৱা গাড়ী ৰখাই থোৱা দেখি মানে বনাইহে আছে। আৰু ইফালে বনাই থোৱা আছে, ইমান দাম জানেনে। আজি আহিয়ে যদি 50 টকা খৰচ কৰোঁ, কাইলৈ কি হ'ব বাৰু। সেইকাৰণে ভাবিলোঁ এইখনতে উঠক বোলো, নাজানিব নাই, এইটোতো কম নহয়, নুঠে একদম, বিৰাট বদমাছ জানেনে, একদম চব জানে। এতিয়া মোক টানি আছে, আকৌ তাত মানে বেলেগ গাড়ীত মানে ঘূৰি থকা গাড়ীত উঠিব। আকৌ লাষ্টত গৈ পিনি আকৌ ইয়াতে উঠিবলৈ আহিলে আৰু চিচুতে দেখিছেনে, উঠাই বাইকে লৈ গৈছে। কিন্তু কি হয় নাজানো, মানে চাই থাকক এনেকুৱা জমিব নহয়, দেখিলে হাঁহি তাক মানে উঠিবলৈ ভয়ো কৰিছে আৰু উঠিবলৈও লাগে। আৰু এনেকুৱাত মানে 50 টকা, আৰু সৰুটোৰ লগতে ডাঙৰজনীকো দি দিছোঁ। আৰু 50 টকাত দিবলৈ একদম মানে হেৰি লাগি যায় ন। আৰু এইফালে আকৌ ট্ৰেইন পূৰা চলি আছে। আৰু ইয়াতো উঠিবলৈ লাগেহে। চিচত মানে উঠোতে ভয় কৰিলে, সেইকাৰণেহে ভয় কৰিলে মানে চুঁচৰি আহিলে যে, এইখন বেছি ডাঙৰ মানে, সেইকাৰণে তাক আৰু উঠোৱা নহ'ল। আকৌ ট্ৰেইনত আৰু মই মানে 50 টকা আজি যদি উঠিয়েই দিয়ে, তেতিয়াহ'লে কালিলৈ পূৰা আৰু ওচৰতে হৈছে ন, চাগে আহি থাকিবলৈ লাগিবই। আকৌ দেহাই খালে, হাৱা মিঠাই খালে, আকৌ খাবলৈ নিছে চাওকচোন, মৰমটো বায়েকক দিবলৈ নি আছে ইফালে। আৰু এইফালে মানে ফুচকা, তাৰপাছত মিঠা পান, এনেকুৱা মানে পাণৰ দোকান, পপকৰ্ণ, এনেকৈ এইবিলাক দোকান হৈ আছে। আৰু হাৱা মিঠাই ইয়াতে বনাই আছে, দেখিছেনে ইমান ধুনীয়াকৈ বনাই আছে, দেখিয়ে ভাল লাগিছে। আৰু এইফালে আকৌ হাৱা মিঠাই, পপকৰ্ণ খোৱা মানে কাষ্টমাৰ ৰখিয়ে আছে। আমাৰ বাইদেউ দুগৰাকী, আমাৰ সৰু ভাগিন ডাঙৰ ভাগিন দুইজনী ৰখি আছে। আৰু এইফালে দেখিছে পূৰা খালী আৰু চাবলৈ আহিলে কেনেকুৱানো হৈছে, দোকান তেনেকৈ বহাই নাই। আৰু এইফালে আমাৰ দুইটাই খালে, আৰু খাই কৰি নাচ চোৱা তাত। আৰু এজনী আকৌ ফটো মৰাত ব্যস্ত, মানে খোৱাৰ আগত বোলে ফটোহে মেইন, এনেকুৱা কথা। আৰু এইফালে আৰু সৰু
বহি আছে দোকানত, আৰু এইফালে আহি গ'লে আকৌ ফুচকা, আৰু ফুচকা দেখিলেনো আৰু নোখোৱাকৈ আহিমনে। সেইকাৰণে আমি তিনিজনীয়ে আকৌ ফুচকা খাব লাগিব, যিহেতু দুটাই সৰু সৰু দুটাই হাৱা মিঠাই খালে আৰু এইফালে এটাই খায়েই আছে। আমি ডাঙৰ তিনিজনীয়ে ভাবিলোঁ ফুচকাকে খাওঁ, ডাঙৰ বা মানে বায়ে নাখাওঁ বুলি কৈছিলে। আমি বোলো খাওক ফুচকা, তাৰপিছত ফুচকা খালোঁ। কিন্তু ফুচকা কি খালে কি হ'ব, আলু চাটনি নাই, তাৰপিছত মানে সেয়া অকণমান বনাই বনাই দি আছে, তাকো হয় নহয় তাও ঠিক নাইয়ে। আমি তিনিজনীয়ে খাই আছোঁ আৰু যিহে মানে এখনেই দোকান ন, বহুত মানে ইয়াতে হেৰি হৈছে, আজি আৰম্ভ হৈছে যে যিহেতু, আৰু কালিলৈ মানে আৰু এদিন দেখুৱাব পাৰিলে দেখুৱাম আৰু, যিহেতু হাজবেণ্ড নায়েই, এওঁ আহিলেহে চাগে অহা হ'ব আকৌ। এতিয়া আৰু আহি নাথাকোঁ, ল'ৰালৈ বহুত অসুবিধা হয়, মানে যিটোকে দেখে সেইটোকে লাগে, সৰু ল'ৰা ছোৱালী জানেই নহয়। ইফালে আকৌ দেখিছেনে ভেলাঘৰ পূৰা আমাৰ মানে গাঁৱৰ ল'ৰাখিনি বনাই ৰাখিছে আৰু ধুনীয়াকৈ, আকৌ সন্মুখতে ৰাখিছে এখন শৰাই, খুব ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইটো ভেলাঘৰ, আমাৰ আকৌ সৰু সৰু দুটা সোমাই লৈ উৎপাত চোৱা তাহাঁতৰ। তাৰপাছত আগত আছে আকৌ মেজিও আছে, তাৰপাছত এনেকৈ আছে আৰু কিবা কিবি, আৰু দুখনমান দেখিলোঁ কাপোৰৰ দোকান, সেয়াও দেখুৱাই আছোঁ আপোনালোকক ৰ'ব। মেজিটো কিনাৰতে আকৌ কাঠেৰে মানে বনাইছে, আৰু ইফালে নাচনী ঢুলীয়া এনেকৈ মানে বনাই থৈছে, কিন্তু ইমান জিলিকা নাই আৰু এনেকৈ মানে বনাইছে। ইফালে ধুনীয়াকৈ তিনিটা মূৰ্তি বনাইছে, আৰু ঢুলীয়া নাচনী আৰু কেনেকুৱা কিবি আছিলে। আৰু লগতে আহি গ'ল চাব দেই কাপোৰৰ দোকান, এয়া দেখিছেনে নিজে নিজে মানে ফেব্ৰিক কৰি দিছে, ইমান ধুনীয়া লাগিছে ন দেখিবলৈ কাপোৰযোৰ। আৰু ওপৰত এইফালে টঙালি গামোচা, আৰু বেক চাইডেও আছে পূৰা গামোচা, মানে চাদৰ মেখেলা আছে। এইফালে এযোৰ মানে ফুল কৰিছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। তাৰপাছত আকৌ আহি ওলাই পালোহি আমি বাদামকে খাই, বাদাম মানে নহয়, বনবগৰী খাবলৈ লাগে আমাৰ সৰু টিকলাকেইটাক। তাহাঁতৰ মানে এতিয়া খোৱা আৰু এইফালে লৈ ল'লোঁ 10 টকা আকৌ লৈ গৈ থাকোঁগৈ বুলি ভাবিছোঁ আৰু আমি সকলোৱে। তেনেহ'লে ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আকৌ পুনৰ মই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু ওচৰতে হৈছে আহিয়ে থাকিম, সেইকাৰণে দেখুৱাই দিম আৰু ভালকৈ। এতিয়া মানে আজি প্ৰথম দিনটোনো কেনেকুৱা হৈছে দেখুৱাই দিলোঁ, আৰু আমি সকলোৱে এতিয়া ঘৰলৈ যাওঁ আৰু তালৈ বাই বাই, পুনৰ অন্য ভিডিঅ'ত সকলোকে লগ পাম।